চাৰিআলি পোৱা নাই পাম আৰু ব'লা হেল্ল' এভৰিৱান সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া গৈ আছোঁ এফালে মানে আমি গৈ আছোঁ তেজপুৰ আৰু তাতে আমাৰ মামা ছোৱালী বিয়া আছে গতিকে আমি গৈ আছোঁ তেজপুৰ আৰু এতিয়া ৰাস্তাতে অকণমান ভিডিঅ' কৰিছোঁ মানে ৰাতিপুৱা ইমানেই খৰধৰ হ'ল ভিডিঅ' চিডিঅ' কৰিব পৰা নহ'লে আৰু সেইকাৰণে এতিয়া এয়া তেল ডিপু এটাত সোমাইছোঁ তেলো ভৰাব আৰু লগতে বাথৰুম চাথৰুম গৈ লওঁ আৰু ইমান ধুনীয়া পৰিৱেশটো সেইকাৰণে ভাবিলোঁ ইয়াতে অকণমান ভিডিঅ' কৰি দিওঁ আৰু দেখাই থাকিম ব্লগটো মোৰ লগত আহিছে আমাৰ ঈশানী পাপা আৰু মা আহিছে আৰু ভণ্টি আহিছে আমি সকলো বিয়া খাবৰ কাৰণে গৈ আছোঁ বহুত ধুনীয়া ব্লগ হ'বলৈ গৈ আছে চাই থাকিব শেষলৈকে আৰু যদি ভাল লাগে লাইক এটা কৰিব নাপাহৰিব মোৰ এটা নেচাৰ আছে মই সদায় ভাল বস্তুবোৰ ধুনীয়া বস্তুবোৰ বেছিকৈ দেখোঁ আৰু বেয়া বস্তুবোৰ মই খুব কমকৈ দেখোঁ মানে ধৰক এজন বা এগৰাকী মানুহ লগ পালোঁ তেওঁৰ ভাল গুণবিলাক মই বেছিকৈ দেখা পাওঁ আৰু যিবিলাক বেয়া গুণ সেইবিলাক মই খুব কমেই দেখোঁ কাৰণ মই মানুহজনী বহুত বেছি পজিটিভ সেইকাৰণে মই পজিটিভকৈ থাকি খুব ভাল পাওঁ हरियाली जहाँ के बागान मोरे धनी कहाँ যাব सारे आसाम এই ৰাস্তাটোৰে আহিলে নহয় ইমান বেছি ভাল লাগে একদম চবফালে সেউজীয়া সেউজীয়া চাহৰ বাগান একদম চাহ বাগানৰ লগত যোনবিলাক ৰিলেটেড গান সেইবিলাক একদম মনত পৰি যায় আৰু আহি পাই গ'লোঁ মাৰ ফেভৰেট মছলা চাই আৰু মিঠাইৰ দোকান মানে মাৰ মিঠাই দোকান আৰু মিঠাই মানে আৰু লগতে চাহ বিশেষকৈ গাখীৰ চাহ বহুত বেছি প্ৰিয় সেইকাৰণে আমি ইয়াতে খাই ল'লোঁ ম'ম' চাহ আৰু লগতে পাও ভাজি এনেদৰে খাই ল'লোঁ আৰু ইয়াৰ পৰাই মামাহঁতৰ কাৰণে মিঠাইও লৈ লৈছোঁ আৰু মিঠাইবিলাক মোৰ চাই ইমান বেছি ভাল লাগে নহয় আমাৰ লখিমপুৰত মানে ইমান বেছি ভেৰাইটিজ টাইপৰ মিঠাই নাপায় কিন্তু গুৱাহাটী হওক তেজপুৰ হওক ইমান ধুনীয়া শ্বেপত মানে মিঠাইবিলাক বনোৱা থাকে মোৰ বহুত বেছি ভাল লাগে মই মানে মিঠাই খোৱা মানুহ নহয় মই একো বস্তুৱে ইমানকৈ নাখাওঁ আপোনালোকে জানে কিন্তু মানে কি মই চাই বহুত বেছি ভাল পাওঁ মানে সেইকাৰণে মই পূৰা চাই থাকোঁ আৰু মই কৈছে মই ধুনীয়া বস্তুবোৰ চাই বহুত বেছি ভাল পাওঁ সেইকাৰণে আহিয়ে মামাহঁতৰ ঘৰত প্ৰথমতে এই ফুলজোপাকে চকুত পৰিলে ইমানেই ধুনীয়াকৈ ফুলি আছে নহয় আহি পিনি পাই গ'লোহি আৰু মামাহঁতৰ আইতাই ইমান বেছি ভাল পায় বুলি মই কৈ আছিলোঁ আহিয়ে দেখিলোঁ ড্ৰয়িং ৰুমত আমাৰ ফটো এখন বহুত বেছি ভাল লাগিলে মানে আইতা আৰু ককাই আমাৰ মানে মোৰ মানুহজনক বহুত বেছি মৰম কৰিছিল আৰু সেইকাৰণে তেওঁক যিহেতু মৰম কৰিছিল মোকো বহুত বেছি মৰম কৰিছিল আইতাই ককাক বাৰু মই লগ পোৱা নাই ককা মই বিয়া হোৱা আগতে ঢুকালে আৰু এইফালে এয়া বনাই আছে বাহিৰত ভাত আইতাহঁতে পূৰা জুই ফুৱাই আছে আৰু এইফালে ঈশানী আৰু কাকুৱে এজনী মামাৰ সৰুজনী ছোৱালী তাইৰ লগত পূৰা খেলি আছে আৰু কিবা কিবি ড্ৰয়িং কৰি আছে আৰু মামীয়ে এইবিলাক তাইৰ কাৰণে কিনা বিদিতাৰ কাৰণে মানে যাৰ বিয়া খাবলৈ আমি গৈছোঁ তাইৰ কাৰণে কিনা এইবিলাক গহনা পাতি এইবিলাক দেখাই আছে মাইকী মানুহে এইবিলাক বস্তু চাই এনেও ভাল পায় হয়নে নহয় আৰু এইফালে মই এইখিনি চাই আছোঁ আৰু এইযোৰ কাপোৰ কইনাৰ কাৰণে দেখুৱাইছে মামীয়ে খুব ধুনীয়া লাগিছে মাৰুন টাইপত কালাৰত আছিলে বহুত বেছি ধুনীয়া আৰু লগতে কি মামাই বনাইছে মামীয়ে সেয়াও দেখালে এইযোৰ এতিয়া বনাই দিছে এইবোৰ এতিয়া কাকুলে হৈ গ'ল আৰু ন কাকু কাকুলে হৈ যাব ন হাই গাইজ কাইলৈ আমাৰ বা বিয়া হয় নাই ৰিচিপশ্যনলৈ পুৰা তৈয়াৰী মই কালি ৰাতি এইটো সানি থৈ দিছিলোঁ এটা ব্লেক হৈ আমাৰ নমস্যাকেইটা সানিব লাগিব অকণমান তোমাক সানি দিম নালাগে তুমি মেহেন্দি ব্লেক হ'ব মই পুৰা ৰাতিটো এনেকৈ মেহেন্দি লগাই নহয় এইটো ব্লেক এইযোৰ কাপোৰ কইনাৰ মাক মানে মামীয়ে কিনিছে মামীয়ে বিয়াত পিন্ধিবৰ কাৰণে এইযোৰ দেখালে খুব বেছি ধুনীয়া লাগে আজিকালি এইবিলাক ব্লেক টচৰ কাপোৰবিলাক যে ওলাইছে বহুত বেছি ধুনীয়া লাগে আৰু ফাইনেলি এতিয়া প্ৰায় ৰাতি শুবৰ সময় হৈছে আৰু 10টামান বাজিছে আৰু মই প্ৰায়ভাগ সময় বাহিৰত আছোঁ দেখিছেনে মানে এই ফুলজোপা চাই মোৰ মানে হেঁপাহ পলোৱা নাই ইমান বেছি ভাল লাগিছে আৰু আমি এতিয়া ভাত খাম ভাত খাই পিনি আমি শুম আৰু কাইলৈ ৰাতিপুৱা খুব ধুনীয়াকৈ দেখাম বিয়াৰ ব্লগ চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ধুনীয়া ব্লগত লগ পাম টিল দেন বাই বাই